Hello everyone, welcome back to my channel. গৰম দিনত খানা খোৱাৰ পিছত ঠাণ্ডা পুডিং খাই খুব ভাল লাগে নহয় নে? সেইবাবে আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ খুবেই ইজি আৰু টেষ্টি মেংগো পুডিঙৰ এটা ৰেচিপি। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু শেষলৈকে চাব। মই 4টা পকা আম ল'ম আৰু সেইখিনি প্ৰথমে সৰুকৈ কাটি ল'ম। এয়া মোৰ আমখিনি কটা হৈ গ'ল আৰু এতিয়া মই এইখিনি ব্লেন্ডাৰ জাৰ এটালৈ ট্ৰান্সফাৰ কৰি দিম। লগতে মই যোগ কৰি দিছোঁ 2 চামুচৰ জোখেৰে চেনি আৰু একেবাৰে অকণমান নিমখ টেষ্টটো বেলেন্স কৰিবৰ বাবে। এতিয়া মই এইখিনি ব্লেন্ড কৰি লওঁ আৰু এয়া চাওক ব্লেন্ড কৰি হৈ গ'ল। ব্লেন্ড কৰি লোৱা মিক্সাৰখিনিত মই এতিয়া এড কৰি দিম গাখীৰ। ইয়াত 200 মিলিলিটাৰ গাখীৰ আছে। মই গোটেইখিনি গাখীৰ দি নিদিওঁ, অকণমান গাখীৰ থৈ দিম। কিয় থৈছোঁ সেয়া আপোনালোকে গম পাই থাকিব। মই এই মিশ্ৰণখিনি আকৌ এবাৰ ব্লেন্ড কৰি লওঁ। এয়া আকৌ এবাৰ ব্লেন্ড কৰি লোৱা হৈ গ'ল। মই গেছত পেন এখন বহাই দিছোঁ আৰু পেনখন গৰম হৈ অহাত মই কৰি ৰখা মিক্সাৰখিনি ইয়াত ঢালি দিছোঁ। প্ৰথম 5 মিনিট হাই ফ্লেমত এইখিনি খুব ভালকৈ লৰাই থাকিব লাগিব। আনফালে মই বাটি এটাত অলপমান কৰ্ণফ্ল'ৰ উলিয়াই লৈছোঁ। ইয়াত মই 1.5 চামুচ মানৰ জোখেৰে কৰ্ণফ্ল'ৰ উলিয়াই লৈছোঁ আৰু ইয়াত এতিয়া মই অথনি যে থৈ দিছিলোঁ গাখীৰখিনি, সেই গাখীৰখিনি দি খুব ভালকৈ মিক্স কৰি দিম যাতে ক'তো অকণমানো লাম্পছ ৰৈ নাযায়। পাঁচ মিনিটৰ পিছত ফ্লেমটো মই মিডিয়াম টু ল' কৰি এইখিনি কণ্টিনিউৱাছলি লৰাই আছোঁ আৰু লৰাই থাকোঁতে মন কৰিব যে ছাইডত ডাঠ হৈ যাতে লাগি নাযায়। অলপ সময়ৰ পিছত মিশ্ৰণটো ডাঠ হৈ আহিলে আৰু ইয়াত বাবলছ হৈ আহিছে, দেখিছেনে? এতিয়া আৰু 1 মিনিট এইখিনি লৰালেই হ'ব আৰু ইয়াত এতিয়া মই এড কৰি দিম আগতে আমি কৰি ৰখা কৰ্ণফ্ল'ৰ আৰু গাখীৰৰ মিশ্ৰণটো দিয়াৰ আগত আকৌ এবাৰ ভালকৈ লৰাই ল'ব লাগিব যাতে ক'তো অকণমানো লাম্পছ ৰৈ নাযায়। এইখিনি দিও আমি কণ্টিনিউৱাছলি লৰাই থাকিব লাগিব আৰু 5 মিনিটৰ বাবে। এইখিনি মন কৰিছেনে? খুব ধুনীয়াকৈ উতলি আহিছে। এনেকৈ আৰু 2 মিনিট উতলিবলৈ দিব লাগিব আৰু মাজে মাজে খালি লৰাই থাকিব। লৰাই নাথাকিলে হয়তো তলত ডাঠকৈ লাগি যাব পাৰে বা ছাইডত হ'লেও ডাঠ হৈ যাব পাৰে। সেইকাৰণে আমি খুবেই এইটো প্ৰয়োজনীয় এটা ষ্টেপ যে আমি কণ্টিনিউৱাছলি এইখিনি লৰায়ে থাকিব লাগিব। এইখিনি হৈয়ে গৈছে। মই এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিম। মই মিশ্ৰণখিনি ৰুম টেম্পাৰেচাৰলৈ আহিবলৈ দিলোঁ আৰু এতিয়া মই লৈছোঁ কেইটামান ডেজাৰ্ট ছাৰ্ভিং বল। এতিয়া মই এইখিনি ইয়াত ছাৰ্ভ কৰি দিম। মই এই ট্ৰেখন এতিয়া 3 ঘণ্টাৰ বাবে ফ্ৰিজত থৈ দিম যাতে পুডিংখিনি ভালকৈ ছেট হৈ আহে। যদি সময় কম থাকে মিনিমাম 2 ঘণ্টা হ'লেও এইখিনি থ'বই লাগে, তেতিয়াহে খুব ভালকৈ ছেট হয়। আৰু এয়া চাওক মই 3 ঘণ্টাৰ পিছত এইখিনি ফ্ৰিজৰ পৰা উলিয়াই আনিলোঁ, কি ধুনীয়াকৈ ছেট হৈছে। এতিয়া মই ইয়াৰ ওপৰত গাৰ্নিছ কৰি দিম অকণমান কিচমিচেৰে। আপোনালোকে যিকোনো মন পচন্দৰ ড্ৰাই ফ্ৰুটছেৰে এইখিনি গাৰ্নিছ কৰি ল'ব পাৰে বা ইয়াৰ ওপৰতে আপোনালোকে সৰুকৈ আমৰ টুকুৰা অলপো কাটি দিব পাৰে, তেতিয়াও দেখিবলৈ খুবেই ধুনীয়া হয়। আৰু আমাৰ ইজি এণ্ড টেষ্টি চিল্ড মেংগো পেনাকটা ৰেডি হৈ গ'ল। আশা কৰিছোঁ আজিৰ এই মেংগো পুডিঙৰ ৰেচিপিটো চাই আপোনালোকে ভাল পালে। যদি ভাল পালে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি কোনোবাই প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো বজাই অল কৰি দিব, তেতিয়াহে ন'টিফিকেশ্যনসমূহ আপোনালোকে সময়তে পাব। আজিলৈ আহিছোঁ, পুনৰ লগ পাম এটি নতুন ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।